নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, লাখ লাখ গছ পুলি ৰোপণৰ নামত কোটি কোটি টকাৰ লুণ্ঠন। হয় বন্ধু বান্ধৱীসকল, অসমত গছ পুলি ৰোপণৰ নামত বহিৰাজ্যৰ ঠিকাদাৰে লুটি নিলে প্ৰায় 150 কোটি টকা। অসমক সেউজীয়া কৰি ৰাখিবলৈ ফ্ৰান্সে কোটি কোটি টকা প্ৰেৰণ কৰিছিল বন বিভাগলৈ। বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ আঁচনিৰ নামত কোটি টকা প্ৰেৰণ কৰিছিল অসমলৈ। গছ পুলি ৰোপণৰ নামত আবণ্টনিত সমস্ত ধন অসমৰ বন বিভাগৰ বিষয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। IFS পৱন কুমাৰ এই বৃহৎ কেলেংকাৰীত জড়িত থকাৰ বুলি অভিযোগ। অসমত গছ পুলি ৰুবলৈ কেৰালাৰ ঠিকাদাৰক ঠিকা দিছিল IFS পৱন কুমাৰে। কোটি টকাৰ লাখ লাখ গছ পুলি ক'ত ৰোপণ কৰিলে নাই কোনো তথ্য। গছ পুলি ৰোপণৰ কাম পৰ্যবেক্ষণ কৰিবলৈ 129খনকৈ বাহনৰ যোগান ধৰিছিল বন বিভাগে। বজাৰ মূল্যতকৈ অধিক দামত গাড়ী ক্ৰয় কৰি কোটি টকাৰ লুণ্ঠন চলোৱাৰ অভিযোগ। IFS সন্দীপ কুমাৰৰ 20 পৃষ্ঠাজোৰা প্ৰতিবেদনত ফাদিল দুৰ্নীতিৰ তথ্য। বন বিভাগৰ 150 কোটিৰো অধিক টকাৰ এই কেলেংকাৰী প্ৰতিবেদন লৈ নিশ্চুপ মুখ্যমন্ত্ৰী। বৃহৎ কেলেংকাৰী সঠিক তদন্ত কৰাৰ দাবী RTI কৰ্মী দিলীপ নাথৰ। আজিৰ পৰৱৰ্তী খবৰ, ৰাইজৰ দলে কৰিব চূড়ান্ত ত্যাগ, প্ৰতিদ্বন্দ্বিতা নকৰে লোকসভা নিৰ্বাচনত। 2024 চনৰ লোকসভা নিৰ্বাচনক লৈ আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজৰ দলে। শাসকীয় বিজেপিক পৰাভূত কৰাৰ বাবে ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিয়ে গ্ৰহণ কৰিলে এই সিদ্ধান্ত। দলটোৱে তেওঁলোকৰ এই সিদ্ধান্তৰ জৰিয়তে ঐক্যবদ্ধ বিৰোধী বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত চূড়ান্ত ত্যাগৰ বাবে সাজু হ'বলৈ এক নিৰ্দেশন দাঙি ধৰা বুলি আখ্যা দিয়ে দলটোৱে। আজি গুৱাহাটীত অভিজাত হোটেলত লিলিত অনুষ্ঠিত হোৱা বিৰোধী দলৰ বৈঠকত অংশগ্ৰহণ কৰি ৰাইজৰ দলে তেওঁলোকৰ এই চূড়ান্ত ত্যাগৰ প্ৰস্তাৱ আগবঢ়ালে। এই সন্দৰ্ভত বৈঠকৰ পাছত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে সাংবাদিকৰ আগত কয় যে যদি সঁচাকৈ বিজেপিক পৰাস্ত কৰিব লাগে তেতিয়াহ'লে আমি বেছিকৈ দৌৰিব লাগিব। বিজেপি ইতিমধ্যে দৌৰিবলৈ আৰম্ভ কৰিছে, আমিও দৌৰিব লাগিব। লগতে তেওঁ কয় যে এইখিনি সময় আমাৰ প্ৰস্তাৱ হ'ল যে শাসকীয় দলক পৰাভূত কৰিব লাগে, সাম্প্ৰদায়িক ফেচিবাদক আমি পৰাভূত কৰিব লাগে। তেন্তে আমি সকলোৱে চূড়ান্ত ত্যাগৰ বাবে প্ৰস্তুত থাকিব লাগে। ৰাইজৰ দলে সেই নিৰ্দেশ দাঙি ধৰিছ। আমি কৰ্ণধাৰ প্ৰতি চূড়ান্ত ত্যাগৰ বাবে প্ৰস্তুত বুলি জনাই দিছ। আমি এনেকৈ ঢিলাঢিলি কৰি থাকিলে নহ'ব। লগতে তেওঁ কয় যে বিৰোধী ৰাজনৈতিক দলবোৰে অকলে ৰাইজৰ মাজলৈ যোৱাৰ পৰিৱৰ্তে গোটেইখিনিকে একেলগে ৰাইজৰ মাজলৈ গ'লে গোটেই পৰিৱেশ সলনি হ'ব।